হেল্ল' দোস্ত, আপুনিও যদি আপুনি এটা কাইন মাষ্টাৰত এটা ভিডিঅ' বনাইছিলে, যোনটো ভিডিঅ' এডিটিং কৰিব লাগে কাইন মাষ্টাৰত, কিন্তু সেই ভিডিঅ'টো সৰু হৈছে। এই ভিডিঅ'টো মানে অলপ সৰু দেখি, কিন্তু ডাঙৰ কেনেকৈ কৰে ব'লক ভিডিঅ'টো গতিকে ষ্টাৰ্ট কৰোঁ। আজি ডাঙৰ কৰিবলৈ শিকাম, গতিকে ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। প্ৰথমতে আমি যাবলৈ ল'ব লাগিব। মই এইটো ফ্ৰেমটো আগতে আছে কাৰণে সেইটো চিলেক্ট কৰি লৈছোঁ। নেক্সট ক্লিক কৰি আপোনাৰ যোনটো ভিডিঅ' হেৰি কৰিব কাইন মাষ্টাৰত দিব, সেই ভিডিঅ'টো আপুনি হেৰি কৰিব লাগিব। ৰ'ব, মই বেলেগ ভিডিঅ' আছে ডিলিট কৰি পেলাই মই এইটো ভিডিঅ'টো হেৰি কৰি দিছোঁ। এই ভিডিঅ'টো মই আগ চাইডটো কাটি দিছোঁ। মই আপোনালোকক মাত্ৰ দেখুৱাবলৈহে হেৰি কৰিছোঁ। এই ভিডিঅ'টো যদি ডাঙৰ কৰিবলৈ হয়, তেতিয়াহ'লে আপোনালোকে এই ভিডিঅ'টোত এবাৰ ক্লিক কৰিব লাগিব। ক্লিক কৰাৰ পিছত আৰু এনেকুৱাকৈ আহিব। আপোনালোকে এটা মাজত যোনটো এই সোঁ চাইডে মাজত এটা বক্স দেখিছে, সেই বক্সটোত ক্লিক কৰিব। এই বক্সটোত ক্লিক কৰাৰ পিছত এডাল সমান চিন পাব। সেই সমান চিনডালত ক্লিক কৰিব। সমান চিনডালত ক্লিক কৰাৰ পিছত দুটা আঙুলিয়ে সেই ভিডিঅ'টোত সেই ডাঙৰ কৰি দিব। এনেকুৱাকৈ লাগিব চব ভিডিঅ'টো ডাঙৰ হৈ যাব। যদি এই ভিডিঅ'টো ভাল লাগিছে, লাইক কমেণ্ট কৰিব, আৰু যদি চেনেলটো নতুন হয় আপুনি ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।